নমস্কাৰ প্ৰিয় দৰ্শক বন্ধুসকল, আজি ভগৱান শ্ৰীকৃষ্ণৰ 16 কলাৰ দ্বিতীয় খণ্ডত আন এখন শাস্ত্ৰৰ পৰা আলোকপাত কৰা হৈছে। গতিকে আহকচোন চাওঁ। কৃষ্ণৰ 16 কলা হৈছে শ্ৰী ভূ কীৰ্তি ইলা লীলা কান্তি বিদ্যা বিমলা উৎকৰ্ষিণী জ্ঞান ক্ৰিয়া যোগ প্ৰভৱী সত্য ইষ্ণা আৰু অনুগ্ৰহ। শ্ৰী মানে ধন সম্পদ। শ্ৰীকৃষ্ণ অপাৰ ধন সম্পদ থকাৰ লগতে আত্মিক দৃষ্টিটো ধনী আছিল। এই কলাক শ্ৰেষ্ঠ কলা হিচাপে প্ৰথম স্থানত ৰখা হৈছে। ভূ মানে অচল সম্পত্তি। যিজন ব্যক্তিৰ এক বৃহৎ পৃথিৱীৰ ভূভাগৰ অধিকাৰ থাকে, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই নিজৰ যোগ্যতাৰ বলত বৃহৎ ভূভাগৰ মালিক হৈছিল। কীৰ্তি মানে মান সন্মান। যিজন ব্যক্তিৰ ওপৰত শ্ৰদ্ধা আৰু বিশ্বাস ৰাখি চাৰিওফালে মান সন্মান বিৰাজ হৈ থাকে, তেওঁৱেই হৈছে তৃতীয় কলা সম্পন্ন শ্ৰীকৃষ্ণ। ইলা মানে মধুৰ বাণী। শ্ৰীকৃষ্ণৰ মধুৰ বাণীৰে অত্যন্ত ক্ৰোধিত ব্যক্তিকো শান্ত কৰিছিল আৰু লগতে মনত ভক্তিভাৱ জগাই তুলিছিল। লীলা মানে আনন্দ। কৃষ্ণই শিশু আৰু জীৱন কালত বিভিন্ন লীলা প্ৰদৰ্শন কৰি মানুহৰ মাজত আনন্দ উৎসৱ বিলাইছিল। সেইবাবে কৃষ্ণৰ আন এটা নাম হৈছে লীলাধৰ। কান্তি মানে সৌন্দৰ্য। ভগৱান শ্ৰীকৃষ্ণ ইমানেই ৰূপ সৌন্দৰ্য আছিল যে তেওঁক দেখাৰ লগে লগে সকলো মোহিত হৈছিল। ভগৱান ৰামচন্দ্ৰৰো এই কলা আছিল। বিদ্যা মানে মেধা শক্তি। কৃষ্ণ সকলো বিদ্যা যেনে বেদ শাস্ত্ৰ সংগীত যুদ্ধ ৰাজনীতি কূটনীতি আদিত পাৰ্গত আছিল। সেইবাবে কৃষ্ণৰ আন এটা নাম বিদ্যাধৰ। বিমলা মানে পাৰদৰ্শিতা। যাৰ মনত কোনো কপট ভাৱ নাথাকে, তেওঁৱেই হৈছে বিমলা অষ্টম কলা। শ্ৰীকৃষ্ণই কোনো ভেদাভেদ নাৰাখি সকলোৰে প্ৰতি সমান ভাৱ ৰাখিছিল। উৎকৰ্ষিণী মানে প্ৰেৰণা। যিজনৰ কথাত প্ৰেৰণা শক্তি পাই লক্ষ্যস্থিত উপনীত হ'ব পাৰে, সেয়াই হৈছে নৱম কলা উৎকৰ্ষিণী। ভগৱান শ্ৰীকৃষ্ণই এই কলা পৰিচয় দিছিল মহাভাৰতৰ যুদ্ধত। দশম কলাটো হৈছে জ্ঞান বিবেক। সমাজ এখনক নতুন দিশত আগবঢ়াই লৈ যোৱা কলাটোৱে হৈছে জ্ঞান। এই দশম কলাটো শ্ৰীকৃষ্ণই পৰিচয় দিছিল গোবৰ্ধন পৰ্বতত। ক্ৰিয়া মানে কৰ্মনতা। কৰ্মই ধৰ্ম। কৰ্ম নকৰাকৈ কোনো ভাল ফল আশা কৰিব নোৱাৰি। ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ মানুহৰ দৰে কাম কৰি একাদশ ক্ৰিয়া কলাৰ পৰিচয় দিছিল। যোগ মানে চিত্তলয়। ভগৱান শ্ৰীকৃষ্ণই নিজৰ মন আত্মাৰ লগত লীন কৰি উচ্চস্তৰীয় যোগী পৰিচয় দিছিল। সেইবাবে তেওঁক যোগেশ্বৰ বুলি কোৱা হয়। কৃষ্ণই মৃত গুৰুপুত্ৰক পুনৰ জীৱন প্ৰদান কৰিছিল। প্ৰহৱী মানে বিনয়। যিজন ব্যক্তিৰ কোনো অহংকাৰ নাথাকে, তেওঁৱেই হৈছে ত্ৰয়োদশ কলা সম্পন্ন প্ৰহৱী। ভগৱান শ্ৰীকৃষ্ণই এই কলাৰ পৰিচয় দিছিল দুখীয়া মানুহৰ লগত বন্ধুত্ব স্থাপন কৰি। সত্য মানে যথাৰ্থ। সত্যম শিৱম সুন্দৰম। যিজন ব্যক্তিয়ে অপ্ৰিয় হ'লেও সঁচা কথা কয়, তেওঁৱেই হৈছে চতুৰ্দশ সত্য কলা সম্পন্ন। ভগৱান শ্ৰীকৃষ্ণই সত্য কথা কৈ এই কলাৰ পৰিচয় দিছিল। কৃষ্ণ মানে আধিপত্য। যিজন ব্যক্তিয়ে নিজৰ গুণৰ বলত মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, তেওঁৱেই হৈছে পঞ্চদশ কলা সম্পন্ন ইষ্ণা। শ্ৰীকৃষ্ণই এই কলা বহুবাৰ প্ৰয়োগ কৰিছিল। শেষৰ তথা 16 নম্বৰ কলাটো হৈছে অনুগ্ৰহ তথা উপকাৰ। শ্ৰীকৃষ্ণই সকলোৰে ভক্তৰ উপকাৰ কৰিছিল, কিন্তু তাৰ বিনিময়ত একো নিবিচাৰিছিল। শ্ৰীকৃষ্ণই সকলোৰে মনোকামনা পূৰ্ণ কৰিছিল। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কৃষ্ণ জয় গুৰু শংকৰ।